কালি আমাৰ বিদ্যালয়ত আমি চিলড্ৰেনছ ডে কাৰণে কি বনাইছিলোঁ সেইখিনিহে আপোনালোকক দেখুৱালোঁ। আজি চাওঁ ব'লক আমাৰ ল'ৰা ছোৱালীকেইটাই আৰু আমি চিলড্ৰেনছ ডে কেনেকৈ উদযাপন কৰিলোঁ। এইবাৰ আমি আমাৰ চোতালৰ যিখন প্লেগ্ৰাউণ্ড আছে আমি তাতেই শিশু দিৱস উদযাপন কৰিলোঁ। আচলতে আমাৰ বিদ্যালয়ৰ অকণমানিকেইটাই এনেকৈ বাহিৰত মুকলিকৈ যদি কিবা উদযাপন কৰোঁ খুব বেছি ভাল পায়। সিহঁতি খুব ফূৰ্তি কৰিলে, গালে, নাচিলে, খেলিলে আৰু একেলগে বহি আমি খালোঁ আৰু মই একেলগে সিহঁতৰ লগত অকণমান নাচিলোঁ দেই। ইয়াতে ক্লিপটো এড কৰি দিছোঁ, আপোনালোকে চাব। সঁচা কথা ক'বলৈ গ'লে সিহঁতি শিশু দিৱসলৈ যিমানটো উৎকণ্ঠাৰে বাট চাই থাকে আমাৰো সেই একেই। আমিও বহুত আগৰ পৰাই প্লেন কৰি বস্তু আমি নিজৰ হাতেৰে বনাই ৰৈ আছিলোঁ এই দিনটো কেতিয়া আহে বুলি। সিহঁতৰ মুখত অকণমান যদি হাঁহি এটা বিৰিঙাব পাৰোঁ আমি আমাৰ জীৱনৰ সাৰ্থকতা তাতেই বিচাৰি পাওঁ। সকলোলৈকে পুনৰবাৰ শিশু দিৱসৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলো ভালে থাকক, সুস্থ হৈ থাকক।